ওম শান্তি। আজি 9 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। অৰুণিমা বৰ ক্ৰোধী আছিল। অনবৰতেই ক্ৰোধৰ বশৱৰ্তী হৈ থকা অৰুণিমা কঠিন বেমাৰত পৰে। পিছে তেওঁৰ বায়েক বৃষ্টি ঈশ্বৰীয় জ্ঞানেৰে পৰিপুষ্ট আছিল আৰু সদায় মায়া বা অজ্ঞানতাৰ কবলৰ পৰা নিজক বচাই ৰাখিছিল। এদিন বৃষ্টিয়ে অৰুণিমাক ক'লে, অৰুণিমা শুনাচোন, অলপ জৰুৰী কথা কওঁ। কল্পৰ এই অন্তিম ক্ষণত কল্পৰ এই অন্তিম জনমত যদি তুমি আন আত্মাৰ লগত থকা তোমাৰ হিচাপ কিতাপ সমাপ্ত কৰিব পাৰা, তেতিয়া সহজে ক্ৰোধমুক্ত হ'ব পাৰিবা। কিন্তু তাৰ বাবে তুমি অমৃত বেলা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততেই জ্ঞান সূৰ্য পৰমাত্মাৰ পৰা লাইট আৰু মাইট অৰ্থাৎ জ্ঞান আৰু শক্তি বৰদান ৰূপে ল'ব লাগিব। পিছে মনত ৰাখিবা, এনে কৰিবলৈ যাওঁতে মায়া বা অজ্ঞানতাই তোমাক বাৰে বাৰে বাধা দিব। কিন্তু মায়াক পৰাজিত কৰি তুমি ব্ৰহ্ম মুহূৰ্তত সদায় জ্ঞান সূৰ্যৰ পৰা শক্তি ল'বই লাগিব। অৰুণিমাই বৃষ্টিৰ কথাখিনিৰ অৰ্থ ভালদৰেই বুজি পালে। নিজৰ ওপৰত থকা বিকৰ্মৰ বোজা নিঃশেষ কৰিবলৈ, নিজকে ক্ৰোধমুক্ত কৰিবলৈ বৃষ্টিয়ে কোৱাৰ দৰে পুৰুষাৰ্থ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু সোনকালে ক্ৰোধমুক্ত হ'ল। ওম শান্তি।